হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ত। তো কালি পৰহি এটা ভিডিঅ' দিলোঁ, তো আজি আকৌ এটা নতুন ভিডিঅ'। তো আজি ভিডিঅ'টো গম পালে চাগে থাম্বনেইলত দেখিলেই কেনেকুৱা ধৰণৰ হ'ব। তো ভিডিঅ'টো বেছি দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, তো আজি মানে ক'লোঁ ন ভিডিঅ'টো যেনেকুৱা হ'ব মানে। তো আজি আমি বাইকত দুজন আমি ওলাইছোঁ, তো ফটোশ্বুট অলপ কৰিম বুলি। তো বিহুত নল'লোঁ গামোচাখন, তো এতিয়া গামোচা চামোচা লৈ ওলাই আহিছোঁ। গামোচাখন চব কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। দিয়া কেনেকৈ বোৱা গম নাপাওঁ, কিনা না বোৱা। তো মাৰ ফালৰ পৰা দিছিলে, তো ভাল লাগিলে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। তো ব'লক ভিডিঅ'টো পুৰা এনজয় কৰক আপোনালোকে। ইয়াৰে খাবতিৰ ৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰ কোৱানা জোসনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোসনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা। তো গাইজ, বৰষুণৰ বতৰত ভিউটো কওক কেনেকুৱা লাগিছে। চবফালে চাৰিওফালে বাগান। আমাৰ নাওপৰ এইডোখৰ বেষ্ট জেগা আছে, বেষ্ট চবতছে বেষ্ট মানে ফটো মৰা জেগা। তো আমি এতিয়া লোকেশ্যন বিচাৰি ফুৰিছোঁ, পোৱা নাই। তো অলপ দূৰ গৈ চাওঁ কি হয়। সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ চকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ। তো গাইজ ফাইনেলি আমি মানে অলপ বৰষুণ দিয়াৰ কাৰণে ৰখিবলগীয়া হৈ গ'ল। তো টাইমটো হৈ গ'ল এতিয়া 3টা 3:30 বজিলে। তো বৰষুণ দিয়াৰ কাৰণে বহুত দেৰি ৰখিলোঁ। তো এতিয়া বেলি একদম মানে ক'ত আছে ধৰিব পৰা নাই, ডাঙৰ এতিয়া মানে ফটো মাৰিবলৈ লোকেশ্যন পাইছোঁ, সৰু সুৰা লোকেশ্যন এটা। কেনেকুৱা লাগিছে কওক অলপ কওক। তো ইয়াতে ফটো চটো অলপ মাৰিম আৰু যদি ফটোখিনি চাব বিচাৰে তো ইনষ্টাগ্ৰামৰ লিংক তলত দিয়া আছে ডিছক্ৰিপশ্যনত, তো চাবগৈ পাৰে। তো ব'লক ফটো অলপ মাৰোঁ। ফটো চলি আছে মডেল क्या बोला तूने গেহেৰা গেহেৰা ফটো কেনেকুৱা আহিছে কমেণ্টত জনাব দেই। আৰু দেখুৱাই আছোঁ বাকী কি কি হয় কি কি নহয়। তো ভিডিঅ'টো পুৰা একদম শেষলৈকে চাই থাকক দেই। তো গাইজ চুলি এই লুকাই দিলে দেখা ও আমাৰ ক'ত গ'ল বাৰু এই
মুভি জছত মাৰি দিয়া হ'লে কেনেকুৱা আহিছে ক'ব না মেৰে इस बात की है देरी অলপ এনে আৰু ধেমালি বডি বিল্ডাৰ চোলা মই ল'ম দে চোলা দে চোলা পিন্ধি এনেকৈ ভাল লাগিছে চব চব এইটো তত্তি তত্তি দে ফটো মাৰি 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 একদম মানে মোক মাৰিব দিয়া নাই ফটো গামোচা চামোচা লগাই ল'লোঁ চাৰ্টটো বদলাই ল'লোঁ কিন্তু ফটো মাৰিবলৈ পোৱা নাই এইফালে চব বেলিটো নামৰ নিচান নাই মানে বেলি ডুবি একদম ক'ৰবাত ঘৰ শুই আছে চাগে মানে আমেৰিকাৰ ৰাতিপুৱা হ'ল ইমান দেৰি তো এতিয়ালৈকে ফটো মাৰিব পৰা নাই এটক মাৰি থাকোঁতে দিন গৈছে এইটো চব এইটো ৰিলচ বনাই আছে কেনেকুৱা ৰিলচ দিছে এইকেইটা দেখিছে নাই অলপ বেলেগ মোৰ আৰু কি আৰু এইটোৱে কাম কেমেৰামেনৰ তো ব'লক আৰু অলপমান আছে আৰু কেমেৰা একশ্যন হেপী এণ্ডিং তো গাইজ ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ তো আজিলৈ বাই বাই ফটো চটো মাৰিলোঁ ন আজিলৈ বাই বাই আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ আহিছে ন তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু কিমান পাৰে ইমান শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে মৰম দেখালে মৰম বাঢ়িব তো বাই বাই টাটা বাই দেই চবে বাই 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 বাই